আৰু অলপ বুজি নালাগে আপুনি হে প্ৰভু দেৱনাৰায়ণ কোনে জানে অনন্ত লীলা একমুঠি চাউল যেতিয়াই খুঞ্জিলা তিজকত তুষ্ট হৈ বিগ্ৰহ সকল সিদ্ধি দিলে এই মুঠিও যদি খুঞ্জে তেন্তে ময়ো যাব লাগিব বিগ্ৰহ খুজিবৰ বাবে গতিকে এই মুঠি তেজি ৰাখক ট্ৰাফিক আপোনাৰ প্ৰভু আপুনি সকলোৱে সকলো চাউল বৰ্ষণ কৰিব প্ৰভু লোৱা আপোনাৰ বন্ধুৱে আগবঢ়ায় আপোনাৰ অৰ্ধাংগিনী হোৱাৰ স্বাৰ্থত আমাৰোতো অধিকাৰ আছে গতিকে দিয়ক স্বামী আমি সকলো ভক্তি এই যজ্ঞ কৰিম সক্ষম Kodama. Krishna. Kodama. Krishna. অতীতৰ স্মৃতিবোৰ আজি আমি ৰোমন্থন কৰোৱা Kodama. Krishna. মনত পৰে তোমাৰ সন্দীপনী গৰুৰ গৃহত গৰু পত্নী সুৰক্ষিতাই শুক্ল কাছ আনিবৰ বাবে বৰষুণলৈ যে আমাক পঠিয়াইছিল হঠাৎ আৰম্ভ হৈছিল প্ৰচণ্ড ধুমুহা হৈছিল বৃষ্টিপাত পথহাৰা হৈছিলো আমি পুহে ৰাতি তোমাৰ ঘৰতৰে মোক লৈছিলা আৰু আমি গুৰুপাত্ৰীৰ আদেশ পালন কৰি কাষ্ট আনি দিছিলো পিছদিনা পুৱাই এটা কথা জানিবা নিশ্চয় যিজনে নিজ শৰীৰত তুষ্ট জ্ঞান কৰি গুৰু সেৱাত নিজ শৰীৰ কৰে অৰ্পণ তেওঁ গুৰু ভক্তিৰ লগতে পৰম ব্ৰহ্ম জ্ঞান লাভ কৰে তুমিও নোবাতাৰ ব্যতিক্ৰম কৃষ্ণ অসদামা সঁচা কৃষ্ণ মই বাৰু তোমাৰ অনুৰোধ ৰক্ষা কৰিলো কিন্তু তুমিও মোক তোমাৰ বাহিৰ গুণলিত কণ্ঠ শুনাব লাগিব এই ইচ্ছা মই কৰিমপুৰত কিন্তু তাৰ আগতে আমি যাব লাগিব অন্তেপুৰলৈ নহয় তাৰ পাছতে মই তোমাক তোমাৰ ইচ্ছা কৰিমপুৰত ব'লা ব'লা আহা এয়া চোৱা লৈ আহিলো মই মুৰলী গতিকে তোমাৰ ইচ্ছা এতিয়া মই কৰিম পূৰণ
Thank you.